নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। এইফালে আজি বনাব লৈছোঁ মেগী ফ্ৰাই বনাম বুলি লৈছোঁ। আৰু এই মেগীখিনি 15 মিনিটৰ কাৰণে ঠাণ্ডা পানীত থৈ দিম এনেকৈ। আৰু এইফালে ৰেডি কৰি লৈছোঁ কেঁচা মটৰ, এটা পিঁয়াজ, জলকীয়া 3টা লৈছোঁ আৰু বিলাহী এটা আৰু ধনিয়া পাত অকণমান লৈছোঁ। আৰু এইফালে কবি। ভিডিঅ'টো আগলৈ চাই যাব। এইফালে এইখিনি ধুনীয়াকৈ কাটি ৰেডি কৰি ল'লোঁ। আহা তুমি আহা নিজে আহা ৰঙিল আহা। আপোনালোকে হয়তো বনাই খাইছে, আজি মইনো কেনেকৈ বনালোঁ তাকে দেখালোঁ ভিডিঅ'টো।